बे समाव मोनसे गोनांथार खौरां सहर ओनसोलाव थानाय लाख लाख सुबुंफोरनि थाखाय मोजां खौरां सहराव थानाय गोरिब नखरफोरनो 3 लेसानिफ्राय 5 लेसासिम हा हगारनानै होगोन आसाम सरकारा गासै 500 राङावनो सरकारनि हाखौ मोनफुंगोन सहरनि गोरिब नखरफोरा बे गिदिर थांखिखौ लादों आसाम सरकारा सहर ओनसोलाव थानाय गोरिब नखरफोरनि जिउ खुंनाय राहाखौ साबसिन खालामनायनि थांखिजों आसाम सरकारा बे थांखिखौ लादों नंगौ बे गिदिर खाबुखौ मोनसिनो सहर ओनसोलनि गोरिब थाखोनि सुबुंफोरा खमैबो 500 राङावनो सरकारनि हायाव न' लुनो मोनगोन गोरिब नखरफोरा आसाम सरकारा बुंदों सरकारा होनाय 3-5 लेसा हायाव PMAY न'खौ लुना लानो हागोन नंगौ बे बाथ्राखौ नोंथाङा फोथायनो गोब्राब मोनगोन 500 रां होनानै माबोरै सरकार हाखौ मोनथावना नाथाय बे बाथ्राखौ मन्त्री जयन्त मल्ल बरुवायाबो गेवलाङै फोसावना होदों मन्त्री जयन्त मल्ल बरुवाया गोरिबफोरनो हा होनायनि सोमोन्दोआव मा बुंदों खोनासंदो দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ চহৰ অঞ্চলত বিশেষকৈ PMY আৰবানৰ যেতিয়া আমি ঘৰ বনাব লগা হয় বহুত দুখীয়া মানুহ কাৰণে এই সকল মানুহ দুখীয়া মানুহ তেওঁলোকে বিভিন্ন সময়ত সৰকাৰি মাটিত বা বিভিন্ন এনেকুৱা মাটিত থাকে য'ত তেওঁলোকৰ মাটিৰ আবণ্টন ইত্যাদিৰ কাৰণে তেওঁলোকৰ ঘৰসমূহ সম্পূৰ্ণ হৈ নুঠে বা ঘৰসমূহ আমি বনাই দিব নোৱাৰো PMY আৰবানত এটা অসুবিধা হৈ আছিল আৰবানত এনেকুৱা সৰু বহুত মানুহ আছে যিসকলৰ ঘৰটো বনাবৰ কাৰণে মাটিৰ আবণ্টন দিয়াৰ যেটো প্ৰসেস এই প্ৰসেসটো অত্যন্ত ধৰক SDLCত আহিব লাগিল তাৰ পিছত এটা ব্যৱস্থাৰ মাজেৰে যাব লাগিল এটো এটা কষ্টকৰ বা অলপ দীঘলীয়া প্ৰসেস আছিল ইয়া সৰলীকৃত কৰিবৰ কাৰণে আজি অসমৰ কেবিনেটে এটা সিদ্ধান্ত ললে যে এনেকুৱা যিসকল দুখীয়া হোম মানে গৃহ কেঁচা ঘৰ থকা মানুহ যাক আমি PMY আৰবানৰ জৰিয়তে তেওঁলোকৰ গৃহ নিৰ্মাণ বা পকা ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব খুজো তেওঁলোকৰ মাটিৰ আবণ্টন দিয়াৰ অথৰিটিতে উপায়ুক্তলৈ দিয়া হৈছে উপায়ুক্তই সেই দায়িত্ব পালন কৰি তেওঁ 500 টকা মাত্ৰ এটা ফিজ লৈ 500 টকা এটা ফিজ লৈ তেওঁ 3 লেছাৰ পৰা 5 লেছালৈ মাটি আবণ্টন দিব পাৰিব চহৰ অঞ্চলত 3 লেছা সৰ্বনিম্ন 3 লেছা সৰ্বোচ্চ 5 লেছা 3 লেছাৰ পৰা 5 লেছা মাটি মাত্ৰ 500 টকা ৰাজহ লৈ তেওঁক আবণ্টন দিব পাৰিব আৰু সেই মাটিতে তেওঁ PMY আৰবানৰ হাউসটো বনাব পাৰিব কাৰণ PMY আৰবানত চহৰ অঞ্চলত থকা এনেকুৱা দুখীয়া মানুহৰ ঘৰৰ এই মাটিৰ সমস্যাটোৰ কাৰণে বহু মানুহে ঘৰ বনাব পৰা নাছিল গতিকে এইটো এটা ডাঙৰ সিদ্ধান্ত যি সিদ্ধান্তই অসমৰ চহৰ অঞ্চলত থকা বহু দুখীয়া গৃহহীন মানে কেঁচা ঘৰ থকা মানুহক পকা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে সহায় কৰিব আৰু এটো এটা মই ভাবো যে আজিৰ কেবিনেটৰ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত मन्त्री अशोक सिंहालाबो हा होनायनि सोमोन्दोआव बुंदों जायफोर 2011 मायथाइनि सिगां सहराव थादों बिसोरनो सरकारा 3 निफ्राय 5 लेसा हाखौ 500 राङावनो होनाय जागोन আপোনালোকক বিস্তৃতভাৱে জনাবৰ কাৰণে ইয়াত নিমন্ত্ৰণ দিছিলো আছিল যে বহুত চহৰত থকা দুখীয়া মানুহে সৰকাৰি মাটিত থকাৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত হৈ আছিল যদিও তেখেতে যোগ্য আছিল পাবৰ কাৰণে কিন্তু ঘৰটো পোৱা নাছিলে দুই দিন আগতে হৈ যোৱা কেবিনেটে সিদ্ধান্ত ললে যে নগৰ অঞ্চল চহৰ অঞ্চলত সৰকাৰি ভূমিত বসবাস কৰা যিসকলে জুন 2011 আগৰ পৰা বসবাস কৰি আছে তেখেতসকলক DC মহোদয়ে ঘৰ বনাবৰ কাৰণে NOC দিব আৰু 3 লেছাৰ পৰা 5 লেছা মাটি তেখেতসকলক আবণ্টন দিয়া হ'ব আৰু এই দুখীয়া ৰাইজক 500 টকা প্ৰিমিয়াম লৈ মাটিটো দি দিয়া হ'ব তাৰ ফলত এতিয়া আমি প্ৰায় 20,000ৰো অধিক দুখীয়া মানুহ ঘৰ পাব লগা মানুহ কিন্তু সৰকাৰি মাটিত থকাৰ কাৰণে ঘৰ পোৱা নাছিলে তেখেতসকলে DCৰ পৰা NOC পোৱাৰ কাৰণে এতিয়া এই 20,000ৰো অধিক লোক मोनसे गोजोनथाव खौरां क'क्राझार बिसमुरिनि सिखोनाजाहार बाथौ आश्रम फरायसालिया 2023-24 बोसोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सोलिगासिनो सिखोनाजाहार बाथौ आश्रम फरायसालियाव दायो KG1 निफ्राय क्लास 9 थाखोनि गोदानै मुं थिसननायनि आरज बिलाइखौ हरगासिनो बे फरायसालियाव गुनगोनां सोलोंथाय होनायजों लोगोसे फरायसा आरो दिथागिरिफोरनि थाखाय जुनिया खाबुफोर दं खाबुफोरानो जादों बे फरायसालियाव जायफोर गार्जेना सानै गथ'नि मुं थिसनगोन बिसोरनि सासेया मासुलखौ रेहाय मोनगोन बेनि अनगायैबो हौवासा हिनजावसानि थाखाय बे फरायसालियाव आलादा हस्टेल आरो इंराजि रायज्लायनाय थाखोनि खाबु दं
बेजों लोगोसेयैनो इंराजि, सानखान्थि आरो बिगियान आयदानि थाखाय उफ्रायै कचिं होनाय आरो बे फरायसालियाव बिमा रावखौ बिथा खालामनानै बां रावारि सोलोंथायबो होनाय जायो। नोंथांमोना बे फरायसालियाव मुं थिसन्नोब्ला नैबे मबाइल नम्बर 9678235771 आव नङाब्ला फरायसालियाव थांनानै खौरां लाहैनो हागोन।